কেতিয়াবা আপোনালোকে ভাবিছেনে যে ফেচবুকত লাইক কমেণ্ট বাটন হোৱাটছএপত হোৱাটছএপ ষ্টেটাছ বাটন পাবজি চিকেন ডিনাৰ আৰু পৰ্ণ ৱেবছাইটত ভিডিঅ'ৰ বেলেগ বেলেগ কেটেগৰী কিয় দিয়া থাকে কেতিয়াবা আপুনি ভাবিছে নেকি যে ফেচবুকত ইনষ্টাগ্ৰাম আৰু আমাৰ জনপ্ৰিয় গেম খেলি থাকোঁতে আমি কিয় বৰ নহওঁ কিন্তু কিতাপটো চালে আমি টোপনি আহি যায় আৰু এই সব প্লেটফৰ্ম যিবিলাক আমি প্ৰত্যেক দিনাই ব্যৱহাৰ কৰি থাকোঁ এইবিলাকৰ এনেকুৱা প্ৰভাৱ আমাৰ দিমাগত পৰে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব ছ'চিয়েল মিডিয়া এডিকশ্যন পৰ্ণ এডিকশ্যন গেম এডিকশ্যন কিছুমান ইণ্টাৰেষ্টিং ফেক্টছ যিবিলাকে জানি কিনে আপুনি ব্যৱহাৰ কৰিবলৈ এইবাৰ 10 বাৰ আৰু নিশ্চয় ভাবিব Let's start with porn addiction. আপুনি জানেনে porn addiction আমাৰ ব্ৰেইনত কেনেকুৱাভাৱে ডেমেজ কৰে ঠিক কেনেকুৱাভাৱে ডেমেজ কৰে যেনেকৈ ড্ৰাগছ ল'লে হয় আপুনি ভাবি কিনে আচৰিত হ'ব যে ব্ৰেইন এফএমআৰআই স্কেনিং কৰাৰ পিছত porn addicts আৰু ড্ৰাগছ এডিক্টছ দুয়ো ব্ৰেইন স্কেন কৰাৰ পিছত দুয়ো ব্ৰেইন প্ৰায় একে দেখা গৈছিল সেম জায়গাতে ডেমেজ আছিল দুনিয়াৰ যিকোনো এডিকশ্যন যেনে গেম এডিকশ্যন porn addiction ফিল্ম এডিকশ্যন এইবিলাক সব আগতে আমাৰ ব্ৰেইনৰ ৰিৱাৰ্ড সিস্টেমত যাই কিনে নিউৰোসাইন্টিষ্ট বেলৰি পুনৰ porn addictsৰ ব্ৰেইন স্কেনিং কৰা হৈছিল তেতিয়া পৰ্ন চোৱাৰ কাৰণে ব্ৰেইনত অদুখা এক্টিভিটি বিলাক চাই কিনে সাইন্টিষ্ট বিলাকো আচৰিত পিকচাৰটো চোৱা এইটো এটা নৰ্মেল ব্ৰেইনৰ স্ক্ৰিনিং ফটো আৰু সেকেন্ডটো এটা পৰ্ন এডিক্টৰ স্ক্ৰিনিং ফটো আপোনালোকে চাইছেনে যে সেকেন্ড লাইনৰ দিমাগ কিমান উজ্জ্বল ৰশ্মিৰে জ্বলি আছে ইমান বেছি এক্টিভিটি ব্ৰেইনৰ ডপামিন ৰিচেপ্টৰ্ছ বিহেভ কৰি ডিটো ৰিচেপ্টৰ্ছ জ্বলাই কিনে নষ্ট কৰি দিয়ে ব্ৰেইনত এই ডপামিন ৰিচেপ্টৰ্ছ স্পেচিয়েলি ডিটো ৰিচেপ্টৰ্ছ পিকচাৰটো চোৱা এইটো এটা নৰ্মেল ব্ৰেইনৰ স্ক্ৰিনিং ফটো আৰু সেকেন্ডটো এটা পৰ্ন এডিক্টৰ স্ক্ৰিনিং ফটো আপোনালোকে চাইছেনে যে সেকেন্ড লাইনৰ দিমাগ কিমান উজ্জ্বল ৰশ্মিৰে জ্বলি আছে ইমান বেছি এক্টিভিটি ব্ৰেইনৰ ডপামিন ৰিচেপ্টৰ্ছ বিহেভ কৰি ডিটো ৰিচেপ্টৰ্ছ জ্বলাই কিনে নষ্ট কৰি দিয়ে ব্ৰেইনত এই ডপামিন ৰিচেপ্টৰ্ছ স্পেচিয়েলি ডিটো ৰিচেপ্টৰ্ছ ব্ৰেইনৰ প্ৰিফাৰেণ্টেল কৰ্টেক্সত নিয়ন্ত্ৰণ কৰে আমাৰ দিমাগৰ এইটো ভাগে আমাক স্মাৰ্ট বনায় এইটোৱে আমাৰ ব্যৱহাৰ কণ্ট্ৰল কৰে আৰু আমাক জীৱ জন্তুৰ পৰা বেলেগ কৰে বনায় আৰু পৰ্ন মুভি চালে প্ৰিফাৰেণ্টেল কৰ্টেক্স মানুহৰ দিমাগক নেৰিকেট কৰিব পৰা ডিটো ৰিচেপ্টৰ্ছ কম পৰি যায় যাৰ বাবে আমাৰ দিমাগ লাহে লাহে কমজোৰ হৈ যায় হ'ব পাৰে মই আপোনালোকক কোৱা তথ্যবোৰ আপোনালোকে ডাউট হ'ব পাৰে গতিকে এই টপিকৰ ওপৰত পাৱাৰফুল কিতাপ লিখা হৈছিল যাৰ নাম আছিল ইয়ৰ ব্ৰেইন অন পৰ্ন আৰু আপুনি যদি এই ৱেবছাইটত ভিজিট কৰে তেন্তে আপোনালোকে বহুতো তথ্য গম পাব এই ৱেবছাইটত কোৱা হৈছে পৰ্ন কেনেকুৱাভাৱে আমাৰ দিমাগ খতম কৰি দিয়ে একৰ্ডিং টু দিছ বুক পৰ্ন মুভি চালে সবাতকৈ খতৰনাক ৰিয়েকশ্যন যিটো আমাৰ দিমাগত পৰে এইটো হ'ল যে আমাৰ দিমাগত হ'ব পৰা মেটাবলিক এক্টিভিটি বহুত কম কৰি দিয়ে যাৰ বাবে আমাৰ দিমাগ ফুল পটেনচিয়েলত কাম কৰিব নোৱাৰে আৰু দিমাগ যিকোনো কাম কৰিবলৈ লগা ক্ষমতা কম কৰি দিয়ে এইটোৱে চোৱাক এইটো এটা হেল্থি ব্ৰেইন আৰু এডিক্টেড ব্ৰেইন এডিক্টেড ব্ৰেইনত মেটাবলিক এক্টিভিটি কিমান কম হয় কম্পেয়াৰ্ড টু হেল্থি ব্ৰেইন মানে ইমান কম মেটাবলিক এক্টিভিটি লগতে কোনোবাই না ভালকৈ কনচেনট্ৰেট কৰিব পাৰিব নে কোনোবাই অবজাৰ্ভ কৰিব পাৰিব না কিবা শিকিব পাৰিব চোৱাক আমাৰ ব্ৰেইনত ডপামিন নামৰ এক হৰমন পোৱা যায় ফৰ চেক্সুৱেল এক্টিভিটি ছ'চিয়েল ইণ্টাৰেকশ্যন যেতিয়া আমি কোনো ৰিৱাৰ্ড পাওঁ আনএক্সপেক্টেড ৰিৱাৰ্ড পাওঁ তেতিয়া আমাৰ ব্ৰেইনত ডপামিন ৰিলিজ হয় আৰু ডপামিন ৰিলিজ হোৱাৰ পিছত আমাক বহুত ভাল লাগে এইকাৰণে এই হৰমনক প্লেজাৰ হৰমন বুলি কোৱা হয় আৰু দ্বিতীয়টো কাম আমি যিটো ডপামিন কৰে ডপামিন কৰে এইটো হ'ল যিবিলাক প্লেজাৰেবল এক্টিভিটি আমি ইনভলভ হওঁ সেইবিলাক যদি আজি আপোনাক এক পেক খালে নাশা হয় তেনেদৰে 5 বছৰ পিছত আপোনাৰ 5 পেক খালেও আপোনাৰ কাম নহ'ব ঠিক তেনেদৰে আমি যেতিয়া পৰ্ন মুভি চোৱাত এডিক্টেড হৈ যাওঁ তেতিয়া ব্ৰেইনক বেছি মজাৰ বাবে বহুত মাত্ৰা ডপামিন ৰিলিজ কৰিব লাগে সেইকাৰণে পৰ্ন ৱেবছাইটত বেলেগ বেলেগ কেটেগৰিজ দিয়া থাকে যাতে এইবিলাক চাই আপোনাৰ ব্ৰেইন বেছি ডপামিন ৰিলিজ কৰিব পাৰে আৰু যিবিলাক ফেক্টছ মই কৈ আছোঁ আপোনালোকে এইবিলাক কোনো আচৰিত বনোৱা কথা নহয় এইবিলাক চাইণ্টিফিকলি প্ৰুভ কৰা ফেক্ট যিবিলাকে লাখ লাখ বিজ্ঞানীয়ে প্ৰমাণ কৰি চাইছে যদি আজি আপোনাক এক পেক খালে নাশা হয় তেনেদৰে 5 বছৰ পিছত আপোনাৰ 5 পেক খালেও আপোনাৰ কাম নহ'ব ঠিক তেনেদৰে আমি যেতিয়া পৰ্ন মুভি চোৱাত এডিক্টেড হৈ যাওঁ তেতিয়া ব্ৰেইনক বেছি মজাৰ বাবে বহুত মাত্ৰা ডপামিন ৰিলিজ কৰিব লাগে সেইকাৰণে পৰ্ন ৱেবছাইটত বেলেগ বেলেগ কেটেগৰিজ দিয়া থাকে যাতে এইবিলাক চাই আপোনাৰ ব্ৰেইন বেছি ডপামিন ৰিলিজ কৰিব